আপোনাৰ ঘৰটো ক'ত আপোনাৰ? আমাৰ ঘৰটো ইয়াত নাৰিকলিতে দিয়ক। নাই ইয়াতে ন? হয় হয়, আমি এইখন গাঁৱৰ মানুহ। হয়, আপোনাৰ বহুত দিনৰ পৰা দেখা পাইছোঁ বাৰু ইয়াতে বহি থকা। হয়। মই কিন্তু পটককৈ ইয়াতে ৰখি আমি মন্দিৰত সেৱা জনাই যাওঁ, কিন্তু আপোনাৰ ৰখা সময় নহয় তাৰমানে কেতিয়াবা। তাত ইমাৰ্জেঞ্চি আহিব। হয় হয়, বাকী আপোনাৰ মানে কি হেৰিটো যে ইয়াত বহে আপুনি, আপোনাৰ মেইন অসুবিধাটো হৈছে কি একদম চকুৰে কমকৈ দেখা পায় নেকি আপুনি? চকুৰে কম নাই, আমি জন্মৰ পৰাই অন্ধ। একদম একেবাৰে দেখা নাপায় নে? হয় হয়, অলপ কিবা ৰিউৰিও পায় আৰু কথা ক'ব পায় আৰু। অঁ আচ্ছা আচ্ছা। আৰু আপোনাৰ বাকী পৰিয়াল বুলিবলৈ কি আমি এতিয়া মা দেউতা আমাৰ ঢুকাইছে। হয় হয়। তাৰপিছত ভাইয়া আমি আছোঁ 3টা। তাৰপিছত এই সিহঁত 3টাৰ ভিতৰত তাৰ 2টা বিয়া হৈছে, মইতো এনেকৈ। হয়। তাৰপিছত সিহঁতৰ এটা ল'ৰা এটা ছোৱালী আৰু এটা ল'ৰা 2টা, ইমানটোৱে গ'ল। তাৰপিছত আৰু এটা অন্ধভনী আছে। আৰু আপোনাৰ ভনী এজনী আছে, তেওঁ তাৰমানে আপোনাৰ নিচিনা? অঁ এনেকুৱাই অন্ধ। আচ্ছা আচ্ছা। আমি আৰু আমি ল'ৰা মানুহ বা আমাৰ এই আপোনালোকৰ হেৰি এইবিলাক যে কিবা আজিকালি হেৰি আঁচনিবিলাক যে দিছে চৰকাৰী, অৰুণোদয় কিবা কিবি সেইবিলাক পায়নে নাপায়? সেইবিলাক মাইকী মানুহৰ আমাৰ নহয়। তাকেতো আপোনাৰ হেৰি কথা কৈছোঁ, এই আপোনাৰ যে ভণ্টিজনী আছে, আপুনি বহুত ধুনীয়া ধুনীয়া মাত ওলাব পাৰে বোলে। সেইটোৱে তাকেতো ক'ব। হয়, কওকচোন অলপ। হেল্ল' মাইনা, কি কৰি আছা? হয় নেকি? মাইৰে ঘৰত আছে নেকি? আছেনে? তোমাৰ মাতটো অলপ বেয়া হৈছে, গতিকে তুমি মাইৰেক দিছোঁ। মাইলে কথা কওঁ, তোমাৰ কি চৰ্দি লগা হৈছে নেকি? মাইৰেক দিছোঁ। হেল্ল', এই মই মন্দিৰ চকত আছোঁ। সেইকাৰণে মই তাইৰ লগত কথা ক'ব ইচ্ছা কৰা নাছিলোঁ, তোমাৰ লগতে ক'লোঁ আৰু। মোৰ লগতে কৈছোঁ, ভালে কৈছা। আজি গধূলি দৰকাৰ এটা আছে। হয় নেকি? গধূলি 8টা বজাত আহিবি। হয় নেকি? লগ যাবি নেকি? নাযাওঁ, ঘৰতে আছোঁ। 8টা বজাত মাতিছোঁ, তোৰ কথা মাতাৰ কাৰণ আছে। হয় নেকি? আহিলে ক'ম আৰু। দে হ'ব দে, মই আজি গধূলি যাই আছোঁ দে। দে হ'ব দে। এতিয়া ৰাখোঁ দে ন? দিয়ক বাৰু, ঠিক আছে। আপোনাক লগ পাই ভাল লাগিল। হয় ধন্যবাদ। ঘৰ ক'ত আছিল? মোৰ ঘৰ এই দেওমুৰ। বেছি আঁতৰ নহয়, এই গুৱাহাটী গৈছিলোঁ, কিবা মই অকণমান মেডিকেলত গৈছিলোঁ। আহোঁতে এবাৰ অকণমান আজি টাইম আছে লৈ যাওঁ আপোনাৰ ওচৰত। ঠিক আছে, ভালে থাকক আপুনি বাৰু। ঠিক আছে।